হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল। তো আজিৰ জাৰ্ণিটো আমি ষ্টাৰ্ট কৰোঁ। কালি আমি ভূটান গৈছিলোঁ, ভূটানৰ পৰা ঘূৰি আহি বৰ্তমান মই ৰঙিয়াতে আছোঁ, দীপৰ ঘৰত। এতিয়া ৰঙিয়াৰ পৰা ওলাই দিম, মই যাম বকো। বকোটো মোৰ আচলতে পৰিয়ালৰ মানুহ বুলিয়ে ক'ব লাগিব। তেওঁলোক ইণ্টাৰ্ণশ্বিপৰ কাৰণে মই 15 দিন বকোত আছিলোঁ, যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছিলোঁ। তো তেতিয়া এটা সুসম্পৰ্ক গঢ়ি উঠিছিল। তো আজি তালৈকে গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ বকোৰ পৰিৱেশ। লগ পাম আকৌ বাই। অলপ চিধা গৈ পিনি লেফ্ট আকৌ এইটোৱে নেকি গুৱাহাটী। ছাৰ গুৱাহাটীৰ কাৰণে লেফ্টটো গুৱাহাটীৰ বাবে এইফালে আগেদি গৈ লেফ্ট ল'ব লাগিব। এই লেফ্টটো না? ঠিক আছে, থেংক ইউ। তো আমি ওলাই গ'লো, মেইন হাইৱেটো পাই গ'লোহি। এইটো ৰাস্তাতে আচলতে আমি গৈ থাকিব লাগিব। জালুকবাৰীলৈ 29 কিলোমিটাৰ আছে। এতিয়া আমি জালুকবাৰী পামগৈ। তাৰপৰা জালুকবাৰী অভাৰব্ৰিজৰ পৰা আমি ৰাইট চাইডে গ'লে বকো পামগৈ। এতিয়া আমি পাইছোহি বাইহাটা চাৰিআলি। আগত লেফ্ট ৰাস্তা এটা আছিলে, সেই লেফ্ট ৰাস্তাই গ'লে আপোনালোক তেজপুৰ যাব পাৰিব আৰু এইফালেদি মানে গুৱাহাটীলৈ। আমি আহি এখন টোল প্লাজা পাইছোহি। ইয়াতে আমি লেফ্ট চাইড ল'ব লাগিব, কাৰণ এইফালে গাড়ী চাড়ী গোটেইখিনি এইফালে ৰাইট চাইডে যায়। গাড়ীখিনিৰ টোল কাটে, কিন্তু লেফ্ট চাইডে আচলতে টোল নাকাটে ইয়াত। তো আমি এতিয়া শৰাইঘাটত উঠি গ'লো, ষ্টাৰ্টিং হৈ গৈছে। মোৰ লেফ্ট চাইডত চাব পাৰে আপোনালোকে গোটেই ব্ৰহ্মপুত্ৰখন, এইখন শৰাইঘাটখন। শৰাইঘাটৰ পুৰণা দলংখন, নতুনখন ৰাইট চাইডত যিখন আছে সেইখন হৈছে নতুন দলং। দুখন বনালে, এইখন যাবলৈ, সেইখন আহিবলৈ, মানে ওৱান ৱে। তো এখন হৈছে শৰাইঘাট, ঐতিহাসিক শৰাইঘাট। শৰাইঘাটখন পাৰ হৈ আমি আচলতে জালুকবাৰী পামগৈ আৰু। তো জালুকবাৰী যিখন অভাৰব্ৰিজ আছে সেইখন অকণমান কনফিউজিং, সেইখন অকণমান মেপ চেপ চাই ল'ব লাগিব। এনেও মই আহোঁতে বাৰু মেপত চাই আহিছিলোঁ ৰাস্তাকেইটা, কোনফালে যাব লাগিব। তলেদি যাবগৈ পাৰে বকলে আৰু ওপৰেদিও যাব পাৰে, কিন্তু তলেদি গ'লে গুৱাহাটী ইউনিভাৰ্চিটি আগেদি যাব লাগিব মেইন গেটত, আৰু যথেষ্ট ভিৰ হয়। তো এতিয়া এইফালে গৈ থাকোঁ। মোৰ লেফ্ট চাইডে এইফালে গুৱাহাটী ইউনিভাৰ্চিটিখন আছে। তো এটা ডাঙৰ এৰিয়া আছে আৰু গুৱাহাটী ইউনিভাৰ্চিটি। আমি এতিয়া এইফালে যাব লাগিব এনেকৈ। গোৱালপাৰা 138 কিলোমিটাৰ। ৰাস্তাটো এবাৰ চাই লৈছোঁ। লৈ এনেকৈ যাব লাগিব আমি এতিয়া। ৰাস্তাটো অলপ খেলি মেলি যেন তেন আহিছোঁ, মাৰিছিলে আজি অলপ, মোৰে ভুল বাৰু। আৰু আপোনালোকে ধূলি চাব পাৰে, মই দূৰৰ পৰাই দেখি আছোঁ ৰাস্তাটো কেলে ইমান ধূলি কুঁৱলী লাগিছে। কিন্তু আচলতে আহি পিনিহে গম পাইছোঁ যে
এনেকুৱাকৈ বনাই এডোখৰ ধূলি এতিয়া আগতো আকৌ বনাই আছে আগতো অলপ ধূলি পাম চাগে আপোনালোকে চাব পাৰে পুৰা বনাই আছে মানে ৰাস্তা 4 লাইনৰ কাম চলি আছে তো জেগাই জেগাই এনেকুৱা বোকা পানী গছকি যাব লাগিব গছকি মানে মই নগছকো বাইকখনে গছকি বাৰু ইয়াত স্পীড গ'লেও গোটেই বোকা মাৰিব পিছফালে মাৰিলে চাগে ক'ব পৰা নাই বাপ্পা কি অভাৰ ব্ৰিজ বনাইছে ৰে কমটি ডাঙৰ নেকি মোৰ ৰাস্তা চক্কৰ ক'ৰ পৰা উলিয়াই দিছে জামেই লাগিলেচোন কিমান দেৰি লাগে গম নাপাইছো আৰু দেই পানী দি থৈছে নহ'লে বহুত ধূলি হ'ল আমি আহি এতিয়া 6 গাঁও পাই গ'লোহি 6 গাঁৱত পুৰা অভাৰ ব্ৰিজৰ কাম লাগি আছে মানে 6 গাঁৱত সেইটো কাৰণে ভিৰটো অলপ বেছি 6 গাঁও এই অভাৰ ব্ৰিজৰ এটুকুৰা ক্ৰছ কৰি ল'লে আৰু তাৰপিছত ইমান চিন্তা নাই আগলৈ যাবলৈ এয়াহে আপোনালোকে 6 গাঁও পাৰ হোৱাৰ পিছতে পাহাৰ ষ্টাৰ্ট হৈ যাব ইফালে চাব পাৰে পাহাৰ আৰু শালগছ বহুত শালগছ ইয়াত আছে 6 গাঁও পাৰ হৈ আপোনালোকে এইবোৰ দেখিবলৈ পাব এতিয়া বাৰু ৰাস্তা চাস্তা বনাই আছে কাৰণে বহুত ধূলি হৈছে নহ'লে এইটো 2 বছৰ 4 বছৰ মানৰ আগতে অহা তেতিয়া বহুত ধুনীয়া আছিলে ইয়াৰ পৰিৱেশটো আৰু হয়তো ৰাস্তা বনাই কমপ্লিট হোৱাৰ পিছত ভাল লাগিব পাহাৰ কাটি কাটি ৰাস্তা বনাইছে এইফালেও এটা ৰাস্তা আছে এফালেওটো বনাব বহুত ধুনীয়া কিন্তু দেই ভিউ বহুত ধুনীয়া পাহাৰৰ চাইডে চাইডে ৰাস্তা পাহাৰৰ চাইডে চাইডে চলাই থাকা মজা বকলে আৰু বেছি দূৰ নাই ইয়াৰ পৰা প্ৰায় 6 কিলোমিটাৰমান আছে পাই যামগৈ আৰু বক তাৰপিছত আৰু অকণমান দূৰ গ'লে মানে আমি ৰাজাপাৰা পামগৈ ইয়াতে অকণমান দেৰি ৰখি লৈছোঁ এখন বাইকখন আৰু এইফালে মোৰ পিছফালে চাব পাৰে পূৰা শালগছ আছে শালগছ আৰু শালগছটো আছে লগতে তাঁৰ বান্ধি থোৱা আছে এনেকৈ তাঁৰ দেখিবই এইটো ৰাস্তাত আহিলে আপোনালোকে চাইডে চাইডে তাঁৰ দেখিবই তাঁৰবোৰ সেইকাৰণে দিয়া হৈছে মানে হাতীৰ কাৰণে হাতী প্ৰায় ইয়াত অহা যোৱা কৰে তো হাতী যাতে নাহে তাৰ কাৰণে তাঁৰ দিয়া হৈছে তো আমি গৈ থাকোঁ বেছি দেৰি নকৰোঁ শাল গছৰ মাজে মাজে ৰাস্তাটো আপোনালোকে চাব পাৰে কিমান ধুনীয়া মানে বকলে যোৱা ৰাস্তাটো খালি এতিয়া ধূলি হৈ আছে যেতিয়া বাৰিষা আহিব তেতিয়া এই ৰাস্তাটোত আহি মজাটোৱে বেলেগ লাগিব ওখ ওখ শাল গছ দুইফালে চাওক কি ধুনীয়া যা Turn your darkness into light if you just believed in তো আমি প্ৰায় পাই গ'লোহি আৰু ইয়াত মন্দিৰ এটা আছে বৰ ধুনীয়া কাইলৈ যদি পাৰোঁ ৰাতিপুৱা দেখাম বাৰু মন্দিৰ বাকী এইটুকুৰা যিটুকুৰা ৰাস্তা এইটুকুৰা হৈছে সঘনাই হাতী পাৰ হোৱা ৰাস্তা প্ৰায় ইয়াত হাতী পাৰ হৈ থাকে এইটো হৈছে হনুমান মন্দিৰটো পৰা অকণমান আগত গৈ ৰাস্তাটো আছিলে কিন্তু এতিয়া অভাৰ ব্ৰিজ বনাই আছে ৰাস্তাটো বিচাৰিবলৈ দিগদাৰ হ'ব এইবোৰ সঘনাই মানে হাতী যোৱা ৰাস্তা এতিয়া হাতী পাৰ হয় নে নহয় সেইটো ইমান গম নাপাইছোঁ কিন্তু সেই ৰাস্তাতে আৰু গোটেই এতিয়া অভাৰ ব্ৰিজ হৈ গ'ল বনি আছে তো ৰাস্তাটো কোনডোখৰত আছিলে এইটো অলপ আগলৈ আছে নেকি ৰাস্তাটো এইটো ৰাস্তাটো এইটো ইয়াতে বহুত দিন থকা হ'ল ফাইনেলি ৰাস্তাটো পাই গ'লোহি এতিয়া লেফ্ট চাইডে যাব লাগিব বা এইটো বেছি দিন নাথাকে আৰু ভাং খাব বহুত দিনৰ মূৰত আহি মনটোৱে ভাল লাগি গৈছে বহু বছৰৰ মূৰত দেখিছে গৈছোঁ তোক পোষ্ট অফ বুলি কোৱা ভাইটি এটা ঘৰ আছিলে পোৱালি এটা এতিয়া ৰাস্তাটো চিনি পাম নে নাপাম সেইটোহে ডাঙৰ কথা এইডোখৰতে কোনোবা এডোখৰত আছিলে কোনডোখৰত বা আছিলে লেফ্ট চাইডে সোমাব লাগিব
ঘৰতে আছিলে আৰু কালি ইয়াত পাতি গ'ল কালি নহয় ভোগালী বিহু আহিছে ভোগালী বিহু পাতিছিলে ইয়াত চবে মিলি একেলগতে খায় আৰু ভোগালীৰ সাঁজটো এইটোৱে আছিলে নেকি ৰাস্তাটো সেইটো নিচিনা লাগিছে আগতে কৈছে সেইটো নহয় নেকি এইটো ৰাস্তা এইটো লেফ্ট চাইডে এইটো ৰাস্তাটো কেনেকে পাহৰিম ন এইটো ৱাটাৰ চাপ্লাই এটা আছে ৱাটাৰ চাপ্লাই পৰা লেফ্ট চাইডে এইটো ৰাস্তা অলপ গ'লে পাই যামগে এতিয়া মই থকা ঘৰটো জেউতি বাইদেউৰ ঘৰ তেতিয়া ঘৰটো কেঁচা আছিলে এতিয়া পকা কৰিলে নেকি এইটো তো মই এতিয়া আহি পিনি পাই গ'লোহি অকণমান ড্ৰেছ সলাই ইয়াতে বহিছোঁ ৰ'দত তাৰপিছত কিবা এটা খাই মেলি অকণমান লাহেকৈ আৰু ওলাই যাম